আপোনালোকে ইতিমধ্যে নিশ্চয় গড় ওলোৱা শিকিছে। অতি সহজ গড়, ইমান টান বুলি আপোনালোকে ইমান মানে একেবাৰে সহজ গড়টো আপোনালোকে একেবাৰে টান বুলি নাভাবিব, যিমানে যি নাহক আপোনালোকে পাৰিব। চ' 10জন মানুহৰ গড় বয়স কিমান বা আপোনাৰ প্ৰথম 10টা মৌলিক সংখ্যাৰ গড় কিমান, ইমান সহজ প্ৰশ্নবিলাক আচলতে নিদিয়ে পৰীক্ষাত। অকণমান ক্ৰিটিকেল, সহজে হয় কিন্তু ক্ৰিটিকেল কৰি দিয়ে। তেনেকুৱা এটা প্ৰশ্ন মানে কি আহে যে, সেনেকুৱা প্ৰশ্ন মই আপোনালোকক এটা দেখুৱাই দিব বিচাৰিছোঁ। তাৰপিছত টেটত যে হৈ যোৱা টেটত কেনেকুৱা প্ৰশ্ন আহিছিলে সেইটো মই আপোনালোকক দেখুৱাই দিম। প্ৰথমতে আপোনালোকে এইটো চাই লওক যে 10জন ল'ৰাৰ গড় বয়স 30 বছৰ। কেইজনৰ? 10জনৰ গড় বয়স 30 বছৰ। ৰোমেন আহি যোগ হোৱাত গড় বয়স হ'ল 31 বছৰ। ৰোমেনৰ বয়স কিমান? আপোনালোকে প্ৰশ্নটো ভালকৈ চাব যে 10জনৰ গড় বয়স কিমান আছিলে। মই এইবাৰ ছাইডত লিখি লৈছোঁ। 10জনৰ গড় বয়স কিমান? 30 কৰি আছিলে, মানে একজনৰ 30 কৰি আছিলে। যেতিয়া আহি 11জন হ'ল, 11জন হয়নে নহয়? ৰোমেন যে আহি যোগ হ'ল 11জন হ'ল। আগতে কিমান আছিলে? 10জন। ৰোমেন আহি যোগ হোৱাত কিমান হ'ল? 11জন। 11জনৰ গড় বয়স কিমান হ'ল? 1 বছৰ কৰি বাঢ়ি গ'ল, মানে 31 বছৰ হ'ল। আপোনালোকে 10জন থাকোঁতে গড় বয়স আছিলে 30, আনহাতে 11জন যেতিয়া হ'ল তেতিয়া গড় বয়স হ'ল 31। তে বয়স কিমান বয়স বাঢ়িল? 1 বছৰ কৰি সকলোৰে তাত 1 বছৰ কৰি বাঢ়িল। এতিয়া চাব, আমি ইয়াতে আঁচ মাৰি লৈছোঁ। একজনৰ কিমান আছিলে? 30 আৰু একজনৰ 30, মানে আমি 10টা আঁচ মাৰি ল'ম। 10টা আঁচত একজনক আমি একজন একজন কৰি ধুম। 3, 4জন, 5জন, 6জন, 7জন, 8জন, 9জন, 10জন। ইয়াতে চাব আপোনালোকে সকলোৰে কিমানকৈ আছিল? 30 কৰি আছিলে গড়, 30 কৰি বয়স আছিলে, 30 কৰি আছিলে। চাব ইয়াতে মই 30 কৰি দি লৈছোঁ। 10জনৰ 30 কৰি দিলোঁ। 10জন। ৰোমেন যাই যোগ হ'ল, আমি ৰোমেনক বাদ নিদিব। ৰোমেনক এতিয়া লগত লৈ, যিহেতু 11জন হৈছে নহয়, ৰোমেনক লৈ 11জন হৈছে। ৰোমেন আহাতহে বয়সটো বাঢ়িছে নে নহয়? তো ৰোমেনক আপোনালোকে বাদ নিদিব, ৰোমেনক লগতে ধৰিব। ৰোমেনক লৈ 11জন হ'ল। তেতিয়া আমাৰ সকলোৰে মানে 11জন হ'ল। 11জনৰে বয়স 30 হয়। ইহঁতৰ লগত কি হ'ল? 1 কৰি যোগ হৈছে। 1 কৰি মানে যোগ হৈছে, 1 বছৰ কৰি যোগ হৈছে। চাবা, 1 বছৰ কৰি সকলোৰে লগত যোগ হৈছে, যোগ হৈ 31 বছৰ কৰি হৈছে। যোগ হৈ 31 বছৰ কৰি হৈছে। তেতিয়া সকলোৰে কিমান হ'ল? 31 কৰি বয়স হ'ল। মই দি লৈছোঁ। মানে কোনো নিয়ম নাই, আপোনালোকে মুখতে হিচাপ কৰিব পাৰিব। এইটো মুখতে হিচাপ কৰিব পাৰিব। এইটো চাই ল'ব আপোনালোকে। 31 বছৰ হ'ল সকলোৰে। আগতে কিমান কৰি আছিল? 30 কৰি আছিলে, এতিয়া 31 কৰি হ'ল। তেতিয়াহ'লে কেইবছৰ বাঢ়িল? ইয়াতে আপোনালোকে চাব, যিহেতু মানুহ ইয়াতে 11জন, ৰোমেনক লৈ 11জন হ'ল, তো 11জনৰ কিমান বয়স বাঢ়িল? 11 বছৰে বাঢ়িল। 11 বছৰ বাঢ়িল। তো ইয়াতে আপোনালোকে চাব, এইটো আমি লাষ্টৰটো কি ধৰিছোঁ? লাষ্টৰটোক আমি ৰোমেন বুলি ধৰি লৈছিলোঁ, হয়নে নহয়? লাষ্টৰটো আছিলে ৰোমেন। ৰোমেনৰো কিমান হৈছিল? 30 বছৰ আছিল। ৰোমেনৰো 30ৰ লগত আমি কি কৰিছিলোঁ? 1 যোগ দিছিলোঁ। তেতিয়া ৰোমেনৰো কি হৈছিলে? 31 বছৰ গড়ে হৈছিলে। 31 বছৰ গড়ে হৈছিলে, হয়নে নহয়? ৰোমেনৰো 31 বছৰ গড়ে হ'ল। তেতিয়া এই যে বাকী ইহঁতৰ লগত যে 30 কৰি আছিল, 1 যে বাঢ়ি গ'ল, এইটো কাৰ বয়স গৈছে? এইটো ৰোমেনৰ পৰাই গৈছে। মানে কিমান হ'ল? 10। ইয়াতে চাব, যিহেতু গড়ে 31 কৰি হৈছিলে সকলোৰে, তাৰ লগত এই যে ইহঁতৰ লগত যে আগৰ যে 10জন আছিল, 10জনৰ যে 1 কৰি 10 বাঢ়িল, সেই 10টো কিন্তু ৰোমেনৰে বয়স। তেতিয়াহ'লে ইয়াতে 31 আৰু ইয়াতে 10 মিলি কিমান হ'ব? 41। তেতিয়াহ'লে ৰোমেনৰ বয়স কিমান হ'ল? 41। ৰোমেনৰ 1 কৰি যে ইফালে গৈছিলে 10টা, এইটো 10, আৰু ৰোমেনৰ গড় বয়স আছিলে ৰোমেনক লৈ 31। তেতিয়াহ'লে সিহঁতৰ 10 ইয়াত আনিলোঁ আৰু গড় বয়স 31। তেতিয়াহ'লে মূল মিল কিমান হ'ল? 41। এইটোৱে হ'ল ৰোমেনৰ মূল বয়স। নিশ্চয় বুজি পাইছে? এইটো চাব, 2 নম্বৰ উদাহৰণ। ইয়াতে কি দিছে? এজন মানুহ 6 ঘণ্টাত 20 কিলোমিটাৰ অতিক্ৰম কৰে। এজন মানুহ 6 ঘণ্টাত 20 কিলোমিটাৰ অতিক্ৰম কৰে, 4 ঘণ্টাত 30 কিলোমিটাৰ অতিক্ৰম কৰে। মানুহজন কিমান কিলোমিটাৰ অতিক্ৰম কৰে ঘণ্টাত? এতিয়া চাব, এই প্ৰশ্নৰ যেতিয়া আহিব পৰীক্ষা, তেতিয়া আপোনালোকে কি কৰিব যে এজন মানুহ 6 ঘণ্টাত 20 কিলোমিটাৰ যায়, আকৌ বেলেগ একদিনা 4 ঘণ্টাত 30 কিলোমিটাৰ গৈছে। তেতিয়াহ'লে 1 ঘণ্টাত মানুহজন গড়ে কিমান গ'ল? এতিয়া প্ৰথমতে চাব, প্ৰথম দিনা কি গৈছে? 6 ঘণ্টাত। আমি সময়টো যোগ কৰিম আগতে। সময়
प्रथम दिना गए 6 घंटा तार पिछदिना गए 4 घंटा तो मुठ समय किमान हल 10 घंटा 10 घंटा समय गए इतना किलोमीटर प्रथम दिना किमान गए 20 किलोमीटर गए और तार पिछदिना 30 किलोमीटर तेतियाहले किमान हल 30 20 50 किलोमीटर 50 किलोमीटर गए कई घंटा 10 घंटा যদি 50 কিলোমিটার যায় 10 ঘন্টা তেতিয়াহ'লে 1 ঘণ্টাত কিমান কৰি পৰিব এতিয়া চাব এই যে 10 ঘন্টা গৈছে 50 কিলোমিটার এতিয়া চাব এই বস্তুটো আমি মুখেৰে হিচাপ কৰিব পাৰিম যে তেতিয়াহ'লে এটাত কিমান কৰি পৰিব 1 ঘণ্টাত কিমান কৰিব 5 কৰি পৰিব 1 ঘন্টা 5 কিলোমিটার করে গেছে চলে 1 ঘন্টা 5 কিলোমিটার যায় তেতিয়াহ'লে হব 10 ঘন্টা 50 কিলোমিটার এতেকে তেতিয়াহ'লে কি হল যে ঘন্টা 5 কিলোমিটার করে গৈছিল এটাই হল উত্তৰ নিশ্চয় বুজি পাইছে বুজি নোপোৱাৰ একো নাই বলগীতা আমি চাওঁ টেটত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে আপোনালোকে নিশ্চয় দেখা পাইছে এইটো 45ৰ যেটো প্ৰশ্ন আছে এই প্ৰশ্নটো হল গড়ৰ ওপৰত অহা টেট পৰীক্ষাত প্ৰশ্ন যে 10জন মানুহৰ গড় বয়স 60 বছৰ হলে তাৰ 8জন মানুহৰ বয়স যদি 48 হয় তেতিয়াহ'লে বাকি দুজন যে বাকি থাকিলে তেওঁলোকৰ গড় বয়সটো কিমান হ'ব বলক আমি চাই লওঁ আপোনালোকে প্ৰশ্নটো ইতিমধ্যে দেখা পালে যে কি 10জনৰ বয়স কি দিছে গড়ে 60 করে দিছে 10জনৰ তেতিয়াহ'লে চাব আমি ইয়াত আমি মাৰি লম 1 জন 2 জন 3 জন 4 জন 5 জন 6 জন 7 জন 8 জন 9 জন 10 জন 10জনৰ চাব কি সকলোৰে গড়ে 60 কৰি দিছে বয়স চাব একেবাৰে সহজ অতি সহজতে আপোনাক ওলাব পাৰিব মুখতে ওলাব পাৰিব জাস্ট আপোনাক বুজাব কাৰণে মই লিখি আছো কিন্তু মই মুখতে ওলাব পাৰিম হিচাপ কৰি সো আপোনালোকে যেতিয়া একবাৰ বস্তুটো চাই ল'ব মুখতে ওলাব পাৰিব আকৌ প্ৰথমতে আপোনাক টান বুলি নাভাবিব একেবাৰে সহজ কিন্তু তেওঁলোকে কোৱা হিচাপতে 10জন মানুহৰ কি দিছে গড়ে 60 বছৰ কৰি দিছে 60 বছৰ কৰি দিছে তেতিয়াহ'লে 10জন মানুহৰ গড়ে যদি 60 বছৰ কৰি হয় তেতিয়াহ'লে কি হ'ব মুঠ বয়স কিমান হ'ব আপুনি চাই লওক আগতে মুঠ ইফালে কিমান আহিল 0 মানে 10টা 60 যদি আমি যোগ কৰোঁ তেতিয়াহ'লে কি পাম আমি 600 পাম মানে এইখিনি টোটালখিনি যদি আমি যোগ কৰোঁ তেতিয়াহ'লে মুঠ পাম 600 বছৰ হয় মানে 10জন মানুহৰ মুঠ বয়স কিমান 600 বছৰ এতিয়া চাব আমি 10জন মানুহৰ মুঠ বয়স হ'ল 600 বছৰ এতিয়া আপোনালোকে ইয়াতে চাব কি কৈছে তেওঁলোকে আকৌ কৈছে যে 8জন মানুহৰ 488 মানে 8জন মানুহৰ 488 বছৰ তেতিয়াহ'লে ইয়াতে আপোনাৰ আমাক যেহেতু কি কৈছে 8জনৰ কথা কৈছে 1 2 3 4 5 6 7 8 আমি কি কৰিলো 8জনক 2জনক বাদ দি 8জনৰ কলো 8জনৰ বয়স কিমান হ'ব লাগিছিল 8জনৰ 60 বছৰ কৰি 480 বছৰ হ'ব লাগিছিল 480 বছৰ হ'ব লাগিছিল মানে গড়ে যদি 60 কৰি হয় তেতিয়াহ'লে 8জনৰ 480 হ'ব লাগিছিল তেতিয়াহ'লে ইয়াতে কিমান দিলে আৰু 8 বছৰ বঢ়াই দিলে 8 বছৰ বঢ়াই দিলে মানে কি ইহঁতৰ যদি 60 কৰি এটো গড়ে ধৰিছিলে তেতিয়াহ'লে ইহঁতৰ পৰা কি কৰিলে ইয়াৰ পৰা ল'লে 4 বছৰ ইয়াৰ পৰা ল'লে 4 বছৰ লৈ কিনে ইয়াতে কি কৰি দিলে 88 কৰি দিলে হ'ব লাগিছিল 480 কিন্তু দি দিলে সিহঁতে 488 মানে আৰু 8 বছৰ বঢ়াই দিলে 8 বছৰটো এই দুজনৰ পৰাই দিলে ইহঁতৰ আমি ওপৰত 8জনৰ ধৰিলো 480 হৈছিলে তাৰপিছত এই দুজনৰ পৰা কি কৰিলে 4 কৰি মাইনাস কৰি ইহঁতক 8 কৰি বঢ়াই দিলে তেতিয়া ইহঁতৰ বয়স 4 কে কমাই দিয়া যায় তেতিয়া ইহঁতৰ কিমান থাকিব ইহঁতৰ বয়স থাকিব 4 কে কমাই দিলে 56 মানে ইয়াৰ 56 থাকিব ইয়াৰো 56 থাকিব নিশ্চয় বুজি পাইছে এতিয়া তেতিয়ালে আনসারটো হ'ব এটো C 56